ডক্টৰ APJ আব্দুল কালামৰ মুখেৰে সঁচা কাহিনী। মই তেতিয়া স্কুলত পঢ়ি আছিলোঁ। এদিন ৰাতি আমি আটায়ে নিশাল ভোজনৰ বাবে বহিলোঁ। মায়ে সকলোকে ৰুটি আৰু চব্জি বাঢ়ি দিলে। মায়েও দিনটো কঠোৰ শ্ৰম কৰিছিল, সেয়ে হয়তো ৰন্ধাবোৰ ভাল হোৱা নাছিল। দেউতাৰ কাষত জ্বলি যোৱা ৰুটি দেখি ভয় খাইছিলোঁ মাক কিবা ক'ব, কিন্তু দেউতাই একো নোকোৱাকৈ খাই উঠি গৈছিল। পিছত মাক দেউতাৰ কোঠাত গৈ জ্বলা ৰুটিৰ বাবে চৰি খোৱা দেখিছিল। তেতিয়া দেউতাই মাক হাঁহি হাঁহি কৈছিল, ময়ো পোৰা ৰুটি খাই ভাল পাওঁ। মা খোৱাৰ পিছতেই দেউতাৰ কাষলৈ গ'লোঁ আৰু সুধিলোঁ যে তেওঁ পোৰা ৰুটিৰ বাবে মাক কিয় একো নক'লে। তেতিয়া দেউতাই মোক দুবাহুৰ মাজত সুমুৱাই লৈ ক'লে, বাবা, পোৰা ৰুটিয়ে মানুহক সেই কষ্ট দিব নোৱাৰে যি কষ্ট কাণ কটাই কাৰোবাৰ অন্তৰত দিব পাৰে। মায়ে গোটেই দিন বহুত কষ্ট কৰিছে আৰু মইতো পাৰফেক্ট নহয়, ময়ো কোনোবা ক্ষেত্ৰতহে ভাল। মই যোৱা বছৰবোৰত এটা কথা শিকিছোঁ যে আমি আমাৰ আপোনসকলৰ সৰু সৰু ভুলবোৰ মানি লৈ এৰি থৈ সম্পৰ্কবোৰ উপভোগ কৰিব লাগে। অনুতাপত ভুগিবলৈ আমাৰ জীৱন তেনেই চুটি। আমি আমাক ভাল পোৱা সকলক ভাল ব্যৱহাৰ কৰা উচিত।